আপোনালোকে মোৰ চেনেলটোৱে প্ৰথমবাৰ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দিয়া মৰাণ ব্লগলৈ। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দিয়া মৰাণ ব্লগলৈ। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ' আগলৈ। আপোনালোকে যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভোকে লাগিলে আজি। ভাত বনাই থোৱা আছে নাই? নাই যদি এতিয়া মেগীকে বনাই খাব লাগে ন। তেতিয়াহ'লে আজি মেগী বনাওঁ। আমি মেগী বনাওঁ, কেনেকৈ বনাওঁ আৰু কেনেকৈ খাম আপোনালোকে চাই লওঁ। মেগী কেনেকৈ বনাইছোঁ মই মেগী খুব ভালকৈ বনাব জানো ন। আছে বন্ধু বান্ধৱীসকল, আহক তেন্তে আজি মেগী বনাওঁ, কেনেকৈ বনাওঁ আপোনালোকে চাব। আমাৰ আহক তেন্তে ডাইৰেক্ট পলম নকৰি আমি মেগী কেনেকৈ বনাওঁ মই আৰু মেগী কেনেকৈ বনাইছোঁ আপোনালোকে চাই থাকক। মেগী কেনেকৈ বনাওঁ ইয়াত দেখোঁ। মেগী বইল কৰি থৈছোঁ, মেগীখিনি অলৰেডি হৈ গৈছে। আৰু এইফালে কাটি থৈছোঁ ইয়াত পেপচিকম আৰু বিলাহী, ইয়াত তাজা বিলাহী দেই, লোকেল বিলাহী একদম। ইয়াত পিঁয়াজ, পেপচিকমটো অসমীয়াত কি বুলি কয় নাজানো গৈছে। জলকীয়া আৰু ইয়াত অকণমান গাজৰ, আৰু গাজৰৰ লগত ইয়াত আছে অকণমান পদিনা আৰু ধুনীয়াকৈ মেগী মছলা পেকেট কেইটা থৈছোঁ। ইয়াত অকণমান ৰচুন কেইটা পিচি মিঠি ৰচুন দি অকণমান আদা দিব লাগিব, অকণমান সৰুকৈ পিচ এটা আদা পিচ এটা দিব লাগিব, বেছি নহয়। বন্ধু বান্ধৱীসকল চাওক, এয়া চাওক মই মেগী কেনেকৈ বইল কৰি আছোঁ। ইয়াত গৰম পানী কৰি মেগীখিনি ঢালি দিছোঁ। ইয়াত মাত্ৰ 3 মিনিট বা 2 মিনিটৰ ভিতৰৰ সময়তে মেগীখিনি অলৰেডি বইল হৈ গৈছে। হাফ বইল কৰিব লাগে, ফুল বইল কৰিব লাগে মেগীটো খাবৰ কাৰণে, তেতিয়া টেষ্টি হ'ব। পেপচিকমটো কাটিলে মানে এনেকৈ কাটিব লাগে, লগত দেখাই আছোঁ। পেপচিকম সদায় দীঘলীয়াকৈ এনেকৈ দীঘলকৈ ল'ব লাগে আৰু দীঘল এচটা কৰি কিনে ইয়াত পিচ কৰিব। সদায় মেগীত দিবৰ কাৰণে এনেকৈ টুকুৰা কৰিব, এনেকৈ টুকুৰা কৰিব। বিলাহী, লোকেল বিলাহীটো আপোনালোকে এনেকৈ কাটিব। সদায় বিলাহী এনেকৈ কাটি কিনে বিলাহীটো ইয়াত পিচ কৰি দিব। ইয়াত দিবৰ কাৰণে এনেকৈ পিচ কৰি দিব। পিচ হ'ব ইয়াত চব ধুনীয়াকৈ পিচ হৈছে বিলাহী। এনেকৈ পিচ কৰি কিনে দিব, নহ'লে মানে বাকলিবোৰ থাকি যায়। ইয়াৰ বিলাহীৰ পাছফালে যিটো এতিয়া বাকলি, এই বাকলিটো যদি ইজাতিকৈ কটা হয়, দীঘলকৈ কাটিলে মানে ইয়াৰ বাকলি থাকি যায়। সেইটোতে আদা এনেকৈ আমি পেষ্ট বনাব। যিহেতু মিক্সাৰ মেচিনটো বেয়া হৈ গ'ল নহয়, ইটোৰ ৰুমত থকাটো আছিলে, বেয়া নহয়। আদা এনেকৈ দি দিলোঁ। তাৰপিছত এইকেইটা ধুনীয়াকৈ মই ৰচুনকেইটা ধুই থৈছোঁ, হ'লেও আৰু এবাৰ ধুই দিওঁ। ধুনীয়াকৈ ধুই খাব লাগে, চফা কৰি খাব লাগে যিকোনো বস্তু। যিহেতু ইমান গুড়ি একদম পুৰা মিহি হোৱাকৈ খুন্দিব নালাগে। এইটো ধুনীয়াকৈ খুন্দিলোঁ। এতিয়া আমি এইখিনি মেগীত দিবৰ কাৰণে, আৰু মেগী মছলাটো আছে, এইটো এক্সট্ৰাকৈ মেগী মছলাটো আমি পিছত দিব লাগিব। আকৌ ষ্টাৰ্ট দিব লাগিব। কেৰাহীটো এতিয়া পুৰা গৰম হোৱালৈকে এনেকৈ থাকিব দিব লাগিব। গ'লে আছোঁ কেৰাহীটো ধুনীয়াকৈ গৰম হৈছে আৰু গৰম হৈ আছে। গৰম হ'ব দিয়ক আৰু অকণমান গৰম পায়, যিমান পাৰে ইমান গৰম হ'ব দিব। অকণমান তেল দিয়াৰ আগত কেৰাহীটো প্ৰথম গৰম কৰি ল'ব, তেতিয়া তেলৰ পাকটো আৰু গোন্ধটো নাথাকে, তেলৰ পাকটো ধুনীয়াকৈ আহিব। বন্ধু বান্ধৱীসকল, আমি যে কৈছিলোঁ ভাত নাই বুলি, ভাত নথকা নহয়, ভাত ধুনীয়াকৈ বনাই থোৱা আছে। কিন্তু ভাতৰ লগত খাবৰ কাৰণে আজি চব্জি নাই, সেইটো কাৰণে আজি ভাবিলোঁ মেগীৰ লগতে আজি ভাতটো খাওঁ। কেনেকুৱা হ'ব ভাতটো চব ধুনীয়া বনাই থৈছোঁ। চব্জি নাই বুলি কোৱাটো মানে আমাৰ কেঁচা চব্জি অকণমান আছে, নাই বুলি নকওঁ। এয়া বেঙেনা, পেপচিকম দুটামান, এয়া গাজৰ, ফুলকবি এটা, আলু কেইটামান আছে। তেনেকৈ দালিবোৰো আছে, নথকা নহয়। আমি কিন্তু বনোৱা নাই, বনাই খাব লাগিব। আৰু এতিয়া লাহেকৈ আৰু কি ক'ম, এনেকৈ বনাম আৰু ধুনীয়া। ইফালে আছে জলকীয়া আৰু পিঁয়াজ, ৰচুন। কেৰাহীটো গৰম হোৱাৰ পিছত
কম পৰিমাণে, বেছি দিলেও ভাল নালাগিব, যিহেতু মেগী ইমান তেল প্ৰয়োজন নাই। লাগিব গেছটো অকণমান কম কৰি কিনে আমি পোনপ্ৰথমে আমি দিব লাগিব এয়া পিঁয়াজখিনি কাটি থৈছিলোঁ ধুনীয়াকৈ। পিঁয়াজটো আমি ধুনীয়াকৈ দি দিব। পিঁয়াজটো অকণমান জ্বলা জ্বলা হ'ব যেতিয়া, তাৰপিছত বন্ধু বান্ধৱীসকল আমি কি কৰিম, লাহেকৈ এয়া ৰচুনটো আমি ইয়াত ঢালি দিম। খুন্দা ৰচুন আৰু আদা ইয়াত দিলোঁ আমি। এইখিনি দিয়াৰ পিছত আমি খুব ধুনীয়াকৈ আমি দুইখিনি পিঁয়াজ আৰু ৰচুন এনেকৈ মিক্স কৰি দিম। ইয়াৰ পিছত আমি যে জলকীয়া যে কাটিছিলোঁ, এই জলকীয়া দিলোঁ। জলকীয়া, কেঁচা জলকীয়া কেইটা দিলোঁ ধুনীয়াকৈ। পিঁয়াজৰ বন্ধু বান্ধৱীসকল ধুনীয়াকৈ আমাৰ পিঁয়াজ, জলকীয়া, ৰচুন, আদাখিনি হৈ গ'ল। এতিয়া আমি হোৱাৰ পিছতে আমি কি কৰিম, অকণমান হালধি দিব লাগিব। ইয়াত অকণমান হালধি দিব লাগিব। ইয়াত হালধি দিলোঁ এনেকৈ আধা চামুচমান হালধি দিলোঁ। আধা চামুচমান হালধি দিয়াৰ পিছত আমি কি কৰিম, তাতে আমি অকণমান গৰম মছলা দিম। কম পৰিমাণে ইয়াত অকণমান আধা চামুচমান গৰম মছলা দিলোঁ। এতিয়া আমি ধুনীয়াকৈ ফিটি দিলোঁ। ইমান ধুনীয়াকৈ কালাৰ দিছে। কালাৰ উঠাৰ পিছত আমি লগে লগে কি কৰিব লাগিব, ইয়াত অকণমান আমি ৰেড চিলি পাউডাৰ অকণমান দিলোঁ। চিলি পাউডাৰ অকণমান দি দিলোঁ। দিয়াৰ পিছতে ইয়াতে আৰু অকণমান আমি চিকেন মছলা নাইবা মটন মছলা অকণমান দিম। হোৱাৰ পিছত আমি কি কৰিব লাগিব, দেখোঁ ইয়াত আমি প্ৰথমে আমি বিলাহী টুকুৰা কেইটা ঢালি দিলোঁ। তাৰপিছতে গেছটো অকণমান ডাঙৰ কৰি দিলোঁ। গেছটো তাৰপিছত ধুনীয়াকৈ দিলোঁ ইয়াত কেপচিকাম দি দিলোঁ। আমি এতিয়া অকণমান নিমখ দিব। নিমখ জোখেৰে নিমখ দিব। কিমান ইয়াত বিলাহী তথা কি কয় কেপচিকাম হওক, আন কি দিছে সেইখিনিৰ লগত প্ৰয়োজন বিলাহীখিনি নিমখটো দিব। ঢাকনখন লগাই কিনি মিনিমাম 2, 3, 4, 5 মিনিটৰ ভিতৰলৈকে আমি ঢাকনখন ঢাকি থ'ব লাগিব, গেছটো কম কৰি কিনে। বন্ধু বান্ধৱীসকল, মইতো এনেকৈ দেখিছে বনাই আছোঁ, আপোনালোকেও এনেকৈ বনাবৰ কাৰণে চেষ্টা কৰিব। আৰু বাকীখিনি কেনেকৈ কি কৰিব লাগে দেখাই। বন্ধু বান্ধৱী ধুনীয়াকৈ হৈ গ'ল চব পিঁয়াজত। এতিয়া ধুনীয়াকৈ তেলখিনিৰ লগত আমাৰ কেপচিকাম বিলাহীখিনি ধুনীয়াকৈ হৈ গ'ল। আমি এতিয়া ইয়াত ধনিয়া পাতকেইটা দিব পৰা হ'ল। পদিনা ধনিয়া মিক্স আছে দেই, দুটা আমি মিক্স কৰি দি আমি দিব পৰা হ'ল। মিক্স কৰি দিলোঁ। ধুনীয়া। এতিয়া মেগীখিনি যে বইল কৰি ৰাখিছিলোঁ, মেগীখিনি আমি ধুনীয়াকৈ ঢালি দিলোঁ। ইয়াৰ পিছত বন্ধু বান্ধৱীসকল মেগী যেতিয়া আছিলে মছলা পেকেটটো এনেকৈ আমি গিলাচত খুলি ল'লোঁ। মেগী মছলা পেকেটকেইটা তাৰপিছত গিলাচত পানী দি থোৱা আছে, পানীৰ লগত ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰাৰ পিছত এনেকৈ ধুনীয়াকৈ গুলি ল'লোঁ। গুলি লোৱাৰ পিছত আমি ধুনীয়াকৈ মেগী এনেকৈ দি দিলোঁ। কি কৰি ঢাকনখন ইয়াত 1 মিনিটৰ কাৰণে ঢাকি দিলোঁ। গেছটো হিট কৰি দিলোঁ। বন্ধু বান্ধৱীসকল, এটা কথা মন কৰিব যে আপোনালোকে কেতিয়াবা মেগী বনালে, মানে মেগী যদি আমি ঘৰত কেতিয়াবা বনায়, তেতিয়াহ'লে মেগীত আপোনালোকে যিকোনো মছলা খাচ নকৰে, মিছ নকৰিব। আৰু এটা কথা মন কৰিব যে মেগী পেকেটটোৰ ভিতৰত যিটো মছলা পেকেট আহে, সেই মছলা পেকেটটো কেতিয়াও আগত দি নিদিব। একেবাৰে মেগীখিনি যেতিয়া বন্ধ কৰিবলৈ সময় বা
মেগীখিনি হৈ এটালে বনি এটালে তেতিয়া তাৰপিছত একেবাৰে লাষ্টৰ সময়ত মেগীটো দি দিব যে মেগী পানী অকণমান গুলি কিনি মছলাখন মই যেনেকৈ দিলোঁ এতিয়া সেই আপোনালোকে তেনেকৈ দিব খুব সুন্দৰ হ'ব এতিয়া আমাৰ মেগী হৈ গ'ল এতিয়া খোৱা এয়া চাওক আমাৰ মেগী হৈ গ'ল কেনেকুৱা হৈছে জনাব আপোনালোকে কমেণ্ট কৰি মেগী বনালোঁ মেগী খালোঁ ভাত খালোঁ মই খালোঁ আপোনালোকেও খালে আৰু মোৰ ভিডিঅ'টো সকলোৱে চাই থকাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব তেতিয়াহ'লে ভিডিঅ'টো ইমানেই বাই